লাগিছে বে ভাল লাগিছে না এ বাবু ধুনীয়া লাগিছে ধুনীয়া লাগিছে না মজা লাগিছে ভাল লাগিছে বাকী ক'ৰবাত যাবি নেকি এবছৰ আমি বহুত দিন যোৱা নাই বাকী তহঁতৰ খবৰ খাতি কচোন এই আমাৰ খবৰ ভালে তোৰ খবৰ কচোন গা চা ইমান ভাল নহয় তোৰ আকৌ কি হৈছে বাকী মেডিকেল চেডিকেল গৈছে নে কি ডক্টৰ ওচৰত গৈছিলোঁ গম পাইছনে দৰৱ চৰৱ এগাল দিলে আনি থৈ দিছোঁ খোৱাহে নাই নাই খোৱা এতিয়া বহাগ হৈছে জেঠ আহাৰ আৰু 2 মাহ আছে অলপ ওলাই যাম বৈ তোৰ ফোন আহিছে দে হেল্ল' কোৱা নাই কিনো কৰিবা ন ঘৰতে এনেই আছোঁ আৰু লাগিলে অকণমান হেল্ল' ৰ'বাচোন দেই মোৰ লগৰটোৱে ফোন কৰিছে মানে ৰ'বা হেল্ল' ক'ত আছোঁ তহঁত আমি গৈছোঁ তাতে ঠিক আছে গৈছোঁ ব'ল সিহঁতি তাতে আছে ৰচোন দেই মোক ফোন এটা আহিছে ৰহ দেই আমাৰ মাজৰ পৰা ইমান ঘপচে উঠি গ'ল কি হ'ল নিশ্চয় কিবা এটা গণ্ডগোল হৈছে দেই ইয়াৰ এইটো কোনোদিনে আমাৰ মাজৰ পৰা এনেকৈ উঠি যোৱা নাই বৰ তাৰ চবা আঙুল হেল্ল' মই লগৰকেইটাৰ লগত অকণমান ওলাইছোঁ বুলি অথনি কোৱা নাছিল জানো তুমি যে অকল চব সময়তে যে কিবা এটা হ'লে যে অকল বেকআপ হোৱাৰ কথা যে কৈ থাকা যে কি কথা কিবা বেকআপৰ কথা আহে নিবা তুমি কোৱাচোন কিবা এটা চিৰিয়াছ হৈ থাকিলে কিয় ডিষ্টাৰ্ব কৰা বাৰু ঐ বনাবলৈকে ফোন এটা কৰচোন কৰিবলৈ মন যোৱা নাই কৰচোন আৰে এই গাখীৰ কালি আমাৰ ওচৰৰ পৰা উঠি গুচি গ'লে আকৌ খং কৰিছে একো নাই লগৰেহে কৰচোন একো নাই ভাল নহ'ব নেকি ঐ কথা এটা মন কৰিছে নে তহঁতে কথাটো কি বাৰু এইকেইদিন যে প্ৰণৱ আমাৰ লগত অহা নাই কি হৈছে বাৰু তাৰ কথাটো পিছে আমিও মন কৰিছোঁ কেলৈ অহা নাই ঐ তহঁতি প্ৰণৱক কিবা কৈছিলি নেকি নাই আমিনো কি ক'ম ঐ তালৈকে ফোন এটা কৰচোন
ঐ তাৰ ফোনটো দেখোন চুইচ অফ আহিছে। অঁ সি আকৌ ফোনটো কেলৈ চুইচ অফ কৰি দিলে? কিবা গণ্ডগোল হোৱা নাইতো? তাকে সুধিছোঁ চাওঁ এইফালে আছোন। ক'ত গৈছিলি? নাই এনেই এইবিলাক মই ওলাই আহিছিলোঁ। ঐ প্ৰণৱৰ ফোনটো চুইচ অফ আছে, তই কিবা গম পাৱ নেকি? কথা অলপ গম পাওঁ বাৰু। কি কথা? এই দুদিনমানৰ আগতে ছোৱালী এজনী ভাল পাইছিলে। কেতিয়া? এই দুদিনমান হ'ল বাৰু। আমিতো গমেই নাপাওঁ ন ক'তো? আমিতো গমেই নাপাওঁ। তই গম পাৱ জানো? নাপাওঁ। অঁ তাৰপৰা কি হ'ল? অলপ ব্ৰেকআপ টাইপৰ লিখা হ'ল। হৈ পেলানি ব্ৰেকআপ টাইপৰ নিচিনা মানে ব্ৰেকআপ টাইপ মানে ব্ৰেকআপেই হ'ল চাগে ন? ব্ৰেকআপেই হ'ল আৰু। তাৰপৰা কি হ'ল এতিয়া? তাৰপৰা বেচেৰা কি কৰিবি আৰু বছৰতে মন চন মাৰি বহি আছে আৰু। প্ৰথম এটা কথা নহয়, আমিতো গম নাপাওঁ সেই ছোৱালী ভাল পোৱা কথা। কেতিয়া ছোৱালী ভাল পালে, কেতিয়া ব্ৰেকআপ হ'ল চা না। কিন্তু সি এটা ভুল কৰিলে কিন্তু দেই। সি বন্ধু হিচাপে আমাক কথাটো ক'ব লাগিছিলে। সি জনাবই লাগিছিলে কথাটো, বহুত ডাঙৰ ভুল কৰিলে। একো নাই বাৰু, হ'ব এইটো আমাৰ লগৰেই ন, একো নাই হ'ব নে কি কয়? বাকী আৰু কিবা গম পাৱ জানো তাৰ? নাই আৰু গম নাপাওঁ। ইমান বুজাইছোঁ নুবুজা যেতিয়া আমি কি কৰিম আৰু। অঁ সিদিনাখনি যে আমি যে তাক হেৰি কৰি থাকোঁতে তোৰ মানে আমাক যে খং কৰিছিলে সেইবিলাক কথাই নি বাৰু? সেইবিলাকে আৰু। অঁ আচ্ছা পদুম, সিদিনাখনি যে মই তোক যে কৈছিলোঁ যে সি যে পূৰা খঙত আছে বুলি, মানে পূৰা ফোন চোন কথা পতা একদম পূৰা ইম'চনেল হৈ গৈছে ন, তেনেকুৱা কথাই হ'ব। দুটাৰ মাজত কাজিয়া হৈছে। ঐ এতিয়া গ'লে আমি তাক ক'ত লগ পাম? অলপ এই আগলৈ বহি আছোঁ নদী পাৰ চাইডে। তই দেখিছিলি তো? বহুত দিগদাৰ ঐ, তাৰ ওচৰৰ পৰা আহোঁ ব'ল। এটা কথা চা তই, জীৱনত দুটা বস্তুৱে পাবি, মা দেউতা আৰু বন্ধুত্ব। তইতো আমাক এতিয়া ইমান বেয়াকৈ ক'লি, তোৰ গাৰ্লফ্ৰেণ্ডে ধোকা দিলে তোক, কি হ'ল? তইতো আকৌ পিছত শেষততো আমাৰ লগতে আকৌ মিলি হ'লি ন? সেইখিনি কথা এতিয়া তই পাহৰি যা, আকৌ আমি আগৰ নিচিনা হ'ম নে কি কওঁ? তইতো যাতে কোনো যাতে বেয়া পাই নাথাকা। আমি হ'ব।